নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছোঁ মিথুন ৰাশিৰ বাবে মাৰ্চ মাহৰ মাহেকীয়া ৰাশিফল। মাৰ্চ মাহৰ ৰাশিফল অনুসৰি সাধাৰণতে এই মাহে আপোনাক মিশ্ৰিত ফল দিব। বুধ গোটেই মাহটো দুৰ্বল ৰাশিত থাকিব, কিন্তু কৰ্মস্থানত থকাৰ বাবে কৰ্ম সম্পৰ্কীয় বিষয়ত ভাল ফলাফল পাব। মংগলৰ ট্ৰেঞ্জিটৰ ফলত ক্ষোভ, বিবাদ আৰু কিছু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বৃহস্পতিৰ ট্ৰেঞ্জিট আপোনাৰ দ্বাদশ স্থানত চন্দ্ৰ নক্ষত্ৰমণ্ডলত হ'বলৈ গৈ আছে। সাধাৰণতে ইয়াক বৰ অনুকূল পৰিস্থিতি বুলি গণ্য কৰা নহয়। শুক্ৰৰ ট্ৰেঞ্জিট কৰ্মস্থানত উচ্চ অৱস্থাত হ'ব। এই অনুকূল পৰিস্থিতি হ'ব, কিন্তু তথাপিও দশম স্থানত শুক্ৰৰ ট্ৰেঞ্জিট ভাল বুলি গণ্য কৰা নহয়। শনিৰ ট্ৰেঞ্জিট আপোনাৰ ভাগ্যৰ ঘৰত হ'ব, কিন্তু এই মাহত শনি বৃহস্পতি নক্ষত্ৰমণ্ডলত হ'ব। এইকাৰণে শনিৰ পৰা বিশেষ অনুকূলতা নাপাবও পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰৰ সৈতে জড়িত বিষয়ত মিশ্ৰিত ফল পাব পাৰে। বিশেষকৈ শুক্ৰৰ প্ৰভাৱৰ বাবে বৃহস্পতিয়ে যিকোনো প্ৰকাৰে আপোনাৰ কামত সফলতা কঢ়িয়াই আনিব। বিশেষকৈ যিসকল লোক বহিৰাজ্যৰ বা বিত্ত বেংকিঙৰ দৰে ক্ষেত্ৰৰ লগত জড়িত কাম কৰে, তেনেলোকে তুলনামূলকভাৱে উন্নত ফল লাভ কৰিব। এই মাহত আপুনি ব্যৱসায়ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ যিসকল লোকৰ ব্যৱসায় সৌন্দৰ্য সামগ্ৰী, গহনা, কাপোৰ আদিৰ লগত জড়িত, তেওঁলোকে বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। আৰ্থিক দিশত এই মাহত লাভৰ ঘৰৰ প্ৰভু দুৰ্বল ঘৰত থাকিব। প্ৰথম স্থানত মংগলৰ ট্ৰেঞ্জিট ভাল বুলি গণ্য কৰা নহয় যদিও লাভৰ দৃষ্টিকোণৰ পৰা মংগলৰ ট্ৰেঞ্জিট ভাল বুলি গণ্য কৰা হয়। এই মাহত আপোনাৰ কষ্ট অনুসৰি ফলাফল পাই থাকিব। সঞ্চয়ৰ ক্ষেত্ৰত এই মাহত আপুনি মিশ্ৰিত ফল পাব পাৰে, অৰ্থাৎ ভাল উপাৰ্জন আৰু মধ্যমীয়া সঞ্চয়ৰ সম্ভাৱনা দেখা যায়। বৃহস্পতি এই মাহত আপোনাক ধন আহৰণ কৰাত সহায় কৰিব। বিশেষকৈ যিসকল লোকে জন্মস্থানৰ পৰা আঁতৰত বাস কৰি আছে বা যিসকলৰ বিদেশৰ লগত কোনো ধৰণৰ সম্পৰ্ক আছে, বৃহস্পতিয়ে তেওঁলোকক আৰ্থিক অৱস্থা ভাল কৰাত সহায় কৰিব। শুক্ৰৰ অৱস্থান এই মাহত অতি ভাল হ'বলৈ গৈ আছে। শুক্ৰই বুধৰ সৈতে সংযোগ স্থাপন কৰিব। এনে পৰিস্থিতিত প্ৰেমৰ সম্পৰ্কত ভাল সামঞ্জস্যতা প্ৰদান কৰিব পাৰে। প্ৰেমৰ কাৰক শুক্ৰ এই মাহত কৰ্মস্থানত থাকিব। এনে পৰিস্থিতিত সহকৰ্মীৰ প্ৰেমত পৰিলে তাৰ ফল ভাল হ'ব পাৰে। বিবাহিতসকলৰ বাবে এই মাহত ফলাফল মধ্যমীয়া হ'ব পাৰে। পাৰস্পৰিক ভুল বুজাবুজিসমূহ কমি যাব। আৱেগিক মোহ বাঢ়িব যদিও মংগলৰ প্ৰভাৱৰ বাবে সময়ে সময়ে কিছু বিঘিনি ঘটিব পাৰে। এনে কিছুমান পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা এনে কিছুমান ঘটনা ঘটিব পাৰে, যাৰ ফলত আপোনাৰ খং বৃদ্ধি হ'ব পাৰে। গতিকে যদি আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰে, তেন্তে বৃহস্পতিৰ অৱস্থান অনুকূল হৈ থাকিব।